বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমতে মই আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰৰ পহিলা দিনটোতে খুৰা-খুৰী আৰু মোৰ মৰমৰ টিকলুৰ সৈতে আমি অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। ৰ'ব আমি ফুৰিবলৈ যোৱাৰ আগতে পুৱাৰ দৃশ্য এটা আপোনালোকক দেখুৱাই লওঁ। ৰাতিপুৱা শুই উঠিয়ে মই পুখুৰীৰ পাৰলৈ বুলি গৈছিলোঁ আৰু পুখুৰীৰ পাৰত গৈ দেখিলোঁ খুৰাই এজনী বিৰাট ডাঙৰ মাছ ধৰিলে। তাকে বোলো মই আপোনালোককো অলপ দেখুৱাই দিওঁ। আমি আহি পাই গ'লোহি অৰুণাচলৰ একেবাৰে ওচৰত আৰু অৰুণাচল পোৱাৰ আগতেই শান্তিপুৰ দক্ষিণ লাইনলৈ বুলি আমি আগবাঢ়ি গ'লোঁ। আৰু তাত গৈ পাই আমি কি কৰিলোঁ কি খালোঁ আপোনালোকে জানিবৰ বাবে মোৰ ভিডিঅ'টি একেবাৰে শেষলৈকে চাই থাকিব। আৰু আমি আহি পাই গ'লোঁ। গাড়ীৰ পৰা নামি আমি ডাইৰেক্ট গ'লোঁ থোপা খাবলৈ। এই ঠাণ্ডা বতৰত গৰম গৰম থোপা আৰু তাত দিয়া চুপৰ সোৱাদ মাই গড, ইমানেই বেছি ভাল লাগিল নহয় আপোনালোকক যে নকৈ নোৱাৰিছোঁ। আপোনালোকেও এবাৰ আহিবচোন এই ঠাণ্ডা বতৰত দক্ষিণ লাইনত গৰম গৰম থোপা খাবলৈ। এইখিনিতে এটা আপোনালোকক কথা কওঁ, থোপা য'তেও খাব পাৰি, কিন্তু দক্ষিণ লাইনৰ থোপাৰ সোৱাদেই সুকীয়া। কোনে কোনে আহি খাই পাইছে মোক কমেণ্ট বক্সত জনাবচোন। মই কোৱা কথাষাৰ হয়নে নহয়? খাই শেষ কৰিয়ে আমি অলপ বজাৰ কৰিলোঁ, তাৰপাছতে আকৌ পুনৰ ঘৰলৈ বুলি উভতি আহিলোঁ। এইফালে মোৰ কোচত আছে আমাৰ মৰম লগা টিকলুটো। তাৰ আজি বিয়াতেই খোজ জানেনে? আৰে ওলাই আহিব পাইছে, কাৰণো বেয়া লাগিব বাৰু, হয় নাই? আমি আহি পাই গ'লোঁ ডেইলী বজাৰ আৰু ডেইলী বজাৰত অলপ সময় ৰৈ আকৌ পুনৰ গাড়ীত বহি ঘৰলৈ বুলি আহি দিলোঁ। আজিৰ দিনটো মই এনেকৈয়ে পাৰ কৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ দিনটোনো কেনেকুৱা গ'ল। মোৰ কিন্তু ভাল বুলিয়ে ক'ব পাৰি। এইখিনিতে এটা কথা কওঁ, আপোনালোকে কিন্তু মোক মৰম কৰিব দেই। আপোনালোকৰ মৰমৰ কিন্তু মোৰ বহুত প্ৰয়োজন। আপোনালোকে মোক মৰম কৰিলেহে মই আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দি যাব পাৰিম। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।